বেছি ঘৰত মন কামে নবহাইছে সব কাম ময়ে কৰিবা লাগিব কতবা দিলাক আলিৰ কানে কাটো দে অলপ কতনো বিচি মৰিম অসম আমাৰ ৰূপহী গুণৰ নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমী আই ৰূপহী গুণৰ নাইকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে সেইটো আইছি বধৈ ৰ কাম কৰাই দেখা ভাল অলপ কাম কৰি আহিছা এতিয়া হাঁহ চাহ আনিছো অলপ খাই লওঁ কিয়ে ইটাহে চাহ আনিছা পুৱাৰ পৰা কাম কৰি আছো বাপ্পা হাজাৰে দি লো কি সুধা চা নাই কি ৰাতিপুৱাই গৈ দোকান কেইখন নুখলে আমাক পুতাকৰ মৰম নাচাই কিয়া বে চাহ বনা কি বেচেৰা তোৰ এই অৱস্থা হৈছে আকলাই খোৱা বুটে কি মৰম নহয় তো আগতে কি লাগে আকলাই খোৱালো তোৰ কি হল পুতেৰে খেতিত লাগে নাচাই কিয় তাৰ বাহাদুৰ হৈ দা কিবা তুন যি ইমান খেতিক নিন্দা কৰিছা খেতিতনো তুন কি বেয়া দেখিছো তো এই ৰদে ৰদে কদল মাৰবা লাগে ট্ৰেক্টৰ মাৰবা লাগে হাল মাৰবা লাগে তাত চাওচোন আৰু খেতি কৰে ইমান বাহাদুৰি দেখছা নাই হুন মোক খেতি কৰা আৰু ঠাট্টা কৰে জমিদাৰ খেতিক নিন্দা কৰা গুৱাহাটীত কেইটা চাকৰি কৰিছে ঠাট্টা নকৰবা কোম্পানী কেলখান হে দেখোন আমাৰ লগত দেখছ আউবে আমি ১৫ জোতা লৈছো কিমান ডাঙৰ চাকৰি কৰা দেখছো নহয় জুহাক আই ইকো জুক না কিয়ে বে ইগিলো গুৱাহাটীত বাচন ধুবা পাৰে মই কিন্তু ধোৱাত নাই মই বাচন ধু সিদিনা দোকানৰ পাছত কোনি বাচন ধুইছিল মই বাচন ধুনাছিলো কাষ্টমাৰ নাই কাৰণে পিছত দিকে গৈছিলো আমি ন দোকানত কাম কৰা চলিক বেছি কষ্ট লওঁ দুগুৰ না হোটেলৰ পাছত দেখা আন পালো নেকি নাচল অফিচাৰ বেটাউন ধৰাত পল্লি না ইটা খেতি কৰা ৰৈ তুহুন মোক ঠাট্টা কৰা ভালক ভালে গুছি যায় পৰা মস্তৰিৰ মন নাফি বল লেভেলত বা বুঢ়ী বেছি দম নাই কবিয়া তই কুটে কৰিছা খেতি যাচোন দিদক মাত ফালে খা আমাৰ দৰ অফিচাৰ হলি তোৰ কথাই নাছিল ওই পুৱাই পুৱাই তোহাৰ কি হৈছি চালা তোহাৰ লগত কি যি হ'ব কিহা পেহে চাহ হ'ব নাকি অলপ খাওঁ দে তুহুন দেখো গুৱাহাটীত দন দুটা পিছে কিয় বা ইমান পুৱাই পুৱাই পথৰত বহুৱে ৰবা বলি জোকে ধৰিব চাবা জোকে দিলেও ভয় নকৰো দে গাঁৱৰ মানুহ মানুহ কি আৰু চাবা 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 জোক নেকি এখন জোকে আমাক ধৰবাই বুলি ভাবিছিলো দে এখন কিহা কাৰবাৰ একজনৰ ভৰিত দুখে জতা একজনৰ দুখে নাই কি কাৰবাৰ গুৱাহাটীত দন ভাই পুৱাই পুৱাই তোহাৰ কি হৈছে দেখছ না দাদা হুন মোক খেতি কৰি ঠাট্টা কৰে নেকি মানে খেতি হ'ল এনা এটা বৃত্তি যিটোক নিৰ্ভৰ কৰি গোটেই দেশ চলি আছে আৰু তুহুন খেতিক ঠাট্টা কৰিছা বাপৰে বাপ দেচোন মোক ক আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কি খায় ভাত খায় আমাৰ ক্ৰিকেট দলৰ অধিনায়কটো বিৰাট কোহলিয়ে কি খায় ভাত খায় কিনো ক সলমান খানে কি খায় ভাত খায় আমাৰ ভাৰতৰ যে একদম ডাঙৰ উদ্যোগপতি আছে ৰতন টাটা তেওঁ কি খায় ভাত খায় সেইয়া দেখা পালি যিমানেই ডাঙৰ উদ্যোগপতি বা যিমানেই ডাঙৰ চাকৰিয়ালা নহওক কিয় প্ৰত্যেকে কৃষিৰ ওপৰতে নিৰ্ভৰশীল বুজি পালি BA MA পাছ কৰি বেলেগৰ তলতীয়া কৰ্মচাৰী হৈ থকাত কৰি
খেতি কৰাটো বহুত গুণেই শ্ৰেষ্ঠ অসমৰ প্ৰধান জীৱিকা হৈছে খেতি আৰু সেইকাৰণে খেতি কৰবা কোনো মানুহে হেলা কৰবা নালাগে তেওঁ যিমানে BA পাছ হওক বা যিমানে MA পাছ হওক বুজি পালি না তুহন আমি কৈ আছো এহুন নুশুনে যা যা বেটাহাত তোহাৰ দৰে চলিৰ কাৰণে আজি অসমৰ এই অৱস্থা যা যিসকল ব্যক্তিয়ে আমাৰ এই ভিডিঅ'টো চাই আছে আমি তেখেতসকললৈ এটি বিনম্ৰ অনুৰোধ যে সৰু কালৰ পৰা খেতি বৃত্তিটো ক্ষীণ কৰিবলৈ নিশিকাব আপুনিও প্ৰতিবাদ কৰিছে ময়ো প্ৰতিবাদ কৰিছোঁ বাংলাদেশীৰ বিৰোধিতা কৰিছোঁ কিন্তু এবাৰ ভাবি চাইছেনে যে বাংলাদেশী যদি আমাৰ অসমত নাথাকে আমি প্ৰায় পাচলি খাব নাপাম পাচলি খাব নোৱাৰিম যদি সঁচাকৈ আমাৰ দেশ বাংলাদেশী মুক্ত হ'ব লাগে আমি যদি সঁচাকৈ ভৱিষ্যতে আমি কিবা খাব বিচাৰোঁ তেতিয়াহ'লে আজি এতিয়াৰ পৰা আমি কৃষিভিত্তিক শ্ৰদ্ধা আৰু কৃষিভিত্তিৰ প্ৰতি মনোনিৱেশ কৰাটো খুবেই প্ৰয়োজন কথাষাৰ আপোনালোকে কিন্তু মন দিব পৰীক্ষাত ভাল ৰিজাল্ট কৰা প্ৰতিজনে ডক্টৰ হ'ব বিচাৰে ইঞ্জিনিয়াৰ হ'ব বিচাৰে কিন্তু আচৰিতভাৱে কোনেও খেতিয়ক হ'ব নিবিচাৰে কথাষাৰ মন দিব ভিডিঅ'টো চাই কেনে পালে এইটো আমাৰ প্ৰথম ভিডিঅ' ভাল লাগিছে যে লাইক মাৰিবা শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু আশীৰ্বাদ কৰিব লগতে আমাৰ চেনেলটো